একেবাৰে ধান বনোৱা কলটো কৰে ধপ 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 ধপাই আছে লাভ ভাল আছে মানুহখিনি বাচি গ'ল নহ'লে 80-90 জন মানুহ নিমিষতে চাৰখাৰ হৈ গ'লে কোন আছিল পুজো 150 কম নহ'ব ঘূৰি থকাৰ বাদেও চিৰ হোৱাৰ 80 নম্বৰ হ'ব আচ্ছা আপোনাক সেইখন গাড়ী আহিছিল নে এইখন গাড়ী পাহৰি নহয় আকৌ আধা ঘণ্টা লৈ থকাতকৈ মই এইখনতেই চাম সন্দেহী মানুহ ৰাস্তাত উঠিছিল গমটো নেপাওঁ কোনোবা আহিছিল যদিও বোমাটো ধৰি কোনখিনি পালেগৈ কি ঠিক এৰা কাকটো সন্দেহ কৰিব আৰু বোমাটোতে আমাৰ কথা ধৰি থাকিলে কেনেকৈ জানিম এই বোমাটো আপোনাৰ পিছৰ
নাই আপুনি পেচাতে সন্দেহ কৰিছে সন্দেহ কৰি যোৱাটো ভাল সমস্যা আৰম্ভণি আৰু শেষত আছে ৰাজনীতি
সকলো মানুহৰে কেৱল ৰাজনীতি 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 আপুনি কৈছে এই কামটো আমাৰ নিচিনা পৰা কৰিছে উন্নতি দিছে আমাৰ নিচিনা জানি কিন্তু পিছফালে পুলিচৰ মানুহটো চবৰে ধান্দা ক্ষমতা আৰু টকা আৰু যিবোৰে একো হোৱা নাই এই এনেকুৱা কামবোৰ কৰি গৈছে আকৌ আমি তেওঁলোকে শিকোৱা লাগে এইবোৰ কথাকে আলোচনা কৰি আছো এতিয়াই চাওক আমিবোৰে এই পৰিস্থিতিটোৰ বিষয়ে আলোচনা কৰোঁতে প্ৰথমে সেই ৰাজনীতিৰ পৰাহে আলোচনা কৰিম সেইটো ৰাজনীতি কৰিবলৈ বাকী থাকে কোনকেইটা সেই গৰু ছাগলীকেইটা আমি মানুহ এজনক লগ পালে সুধো কিহে খবৰ খেতি বাতি কৰিছেনে আজিকালি মন কৰিবচোন মানুহে সোধে কিহে দেশৰ খবৰ চৰকাৰ থাকিব গৈনে আৰু এইবোৰে মানুহবোৰৰ মনবোৰ ঠেক কৰি আনিলে মানুহজন এই ঠাইত লোকেল হ'বলৈ দি আহিছে আৰু কিবা কিবি চবে কেতিয়াবা মোৰ এনেকুৱা মন যায় যে সেইদৰে এফালৰ পৰা সম্ভৱ কৰি যাওঁ মোৰ দুখেৰে দেশখনত কিছুদিন মিলিটাৰী শাসন দিব লাগে মাৰক কিছুমানে তুলি আনে মিলিটাৰীয়ে ধুইয়া কৰে মানুহবোৰৰ মনবোৰ নিকা কৰিব নোৱাৰে আচলতে আমাৰ এই সমাজখনৰ আত্মনিক আসাম টাইপৰ ঘৰৰ গাঁথনিটোৰ ওপৰত যদি এতিয়া এটা দালাল সজাই দিয়া হয় এই পুলিশ ডিপার্টমেন্টে দায়িত্ব পালন কৰিছে
আরে ফুটা লাগিয়ে তো গমেই নাপায় এতিয়া দেখুৱাই দিওঁতে একো কৰিব নোৱাৰে এয়া কি হ'ল একো কৰিব নোৱাৰে তুমিও কৰিলা নেকি তোমাক বুলি কোনে দৌৰলা কিবা এটা নকৰিয়া কিয় এইটো আমাৰ কাম নহয় আমিও মানুহে পুলিচা পুলিচ হলো তুমি ভয় চাই নাই মই এটা হ'ব নোৱাৰে বেছি কথা নকব পিতা কৰিব পাৰে পিতা কৰিব পাৰে প্ৰতিদিনে এনেকুৱা কত কি ঘটনা ঘটি আছে কোনটো কি কৰিব পাৰিছে কি কৰিব লাগে আপোনাক কোনোবা কেছত ঘূৰিলেও দেখিবা এই মুধা ঘৰত আলেকৰ মানে একত লৈ আমিহে শান্তি গাওঁ আৰু কি কৰিব পাৰি হে কি কৰিব পাৰি মনে কৰি থাককচোন মানুহে দেখি কি ভাবিব আমি গাঁৱত মানুহে কি ভাবে ভাত ৰ'বহি সব কথা বাদ দিব নোৱাৰি নহয় সম্পূৰ্ণ এটাই কথা পুলিচে কিতাপ আরে পুলিচ করে এটা মানুষ অনুসরণ করে রক্ষে থেকে যাব কাইলৈ তেওঁ আজি এটা ইণ্টাৰভিউ আছে আজি যদি যাব নোৱাৰে কাইলৈ তেওঁ ইণ্টাৰভিউ দিব নোৱাৰিব সেইবাবে তেওঁ চেণ্টিমেণ্টেল বাদ দিয়ক সেই ইণ্টাৰভিউডাল এই মানুহখিনিৰ বিপত্তিৰ কথা ভাবকচোন এইখিনি সময় গাড়ীখন বন্ধ হৈ যোৱা এই সৰুকে প্ৰতিখিনি কথা ভাবকচোন এই ব্যক্তিগত ক্ষতিসমূহ লগ লাগি এইটো সমূহীয়া ক্ষতিবোৰ হৈছে মই মোৰ ঠাইটো বাছখনত এৰি থৈ আহিলো য'ত মোৰ জীৱনৰ সমস্ত কষ্ট সোমাই আছে কিন্তু কি মোৰ কাৰণে ব্যক্তিগত ক্ষতি নহয় এই মানুহজনে 1.5 লাখ টকাৰ পুনৰ বহৰা বাছখনত এৰি থৈ আহিছে যাৰ কাৰণে কি এখন বিয়া বন্ধ হৈ যাব পাৰে সেইটো বিদ্যাৰ কাৰণে ব্যক্তিগত ক্ষতি নহয় এয়া সেই হ'ব মোক কথাখিনি ক'বলৈ দিয়ক সেই তুমিও বছৰৰ চাকৰি হ'ব ৰ'বহি মোক কথাখিনি ক'বলৈ দিয়ক আপুনি খং খাইছে এই অঘটনটো হোৱাৰ বাবে প্ৰত্যেক মানুহে এটা সমস্যাত পৰিছে কোনোবাই কিবা এটা কৰে বুলি আপুনি তাক ঘৰত গ'লে হ'বহে লাগিব তাৰ মানে আপোনালোকে সমস্যাত পৰিছে আমি পৰা নাই আপোনাৰ প্ৰত্যেকেই যদি সমস্যাত পৰিছে তেতিয়াহ'লে এই বহুমুখীয়া ক্ষতিখিনিৰ কথা চিন্তা কৰাৰ দায়িত্ব অকল পুলিচৰে কিয় হ'ব পাব্লিকো আপোনালোকে সহযোগিতা কৰিব তেতিয়াহ'লে তেওঁ কি ক'লে তেওঁৰ কথা শুনি আপুনি আপোনাৰ দায়িত্ব পাহৰি গ'ল আপোনালোক পুলিচ শান্তি শৃংখলা বজাই ৰখাটো আপোনালোকৰ দায়িত্বই নহয় কৰ্তব্যও মনোবাৰ থাকাচোন আপুনি মনোবাৰ থাকক কোনে কথা সন্মুখত তেনেকুৱা এটা পৰিস্থিতি আৰু আমি কি কৰিছো কি কাজিয়া কৰিছো ইজনে সিজনক দুখ দিছো Con
নহ'ব কিয়? সি দৌৰি দৌৰি সেইখিনি পৰা মানুহজন কিমান চিন্তা ইয়াৰ পৰা যে পানী খাই গ'ল
Thank you.